আপুনি এইটো পৌৰসভাৰ পৰা কি দিলে চাওক, এইটো পঢ়কচোন আপুনি। 3/6/2025 তাৰিখে দিনৰ কেইবজাত এইটো 3/7/2028 সাধাৰণ সভাত আজাদ চৌধুৰীক মাটি লিজত দিয়াৰ সিদ্ধান্ত নাকচ কৰে আৰু উক্ত মাটি উচ্ছেদ কৰি বেদখলমুক্ত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এইবোৰ কপি দিয়া নাকচ কৰা কপি। আপুনি নটিছৰ কথা ক'ব পাৰে। আপুনি কেলে বৰ্ড বহি আছে? দেখাইছিলে আপোনাক বৰ্ডে ৰিজল্যুশ্যন। এইটো আজি মিটিঙৰ আজি নাকচ কৰিছে। আপুনি কৈছে তেখেতে ফলছ কৰিছে, জালিয়াতি কৰিছে বুলি আপোনাক কৈছে, এফআইআৰ লছ কৰিছে। তেখেতে আজি নাকচ কৰিছে। নাকচ কৰি মোক এটা টাইম নিদিব নেকি মোক ঘৰটো খালী কৰিবৰ কাৰণে? আজিয়ে নাকচ কৰিছে, আজিয়ে এভেকশ্যন কৰিব আহিছে। মই নকম নি তেখেতক? ডকুমেণ্টছ আছে আপুনি যে কৈছিলে বৰ্ডে চবতকৈ ডাঙৰ কথা, মোৰ এইটো কেছ চলি আছে। মোৰ এইটো মাটিৰ ওপৰত কেছ চলি আছে 2024 চনৰ পৰা। কেনেকৈ তেওঁলোকে সিদ্ধান্ত লৈ ল'লে? বাৰু ঠিক আছে, নাকচ কৰিছে, মই মানিছোঁ, মই সহযোগ কৰিম নহয়। মোক 7 দিনৰ টাইম নাই দিয়া কিয়? মোক নাই দিয়া। আপুনি তেখেতৰ নটিছখন চাওক। তেখেতে লিজত লোৱা হ'লে আমি আজি তেখেতৰ মাটিটো এভিকশ্যন কৰিবলৈ আহিব নোৱাৰোঁ। আমি কোৰ্ট আছে, আমাৰ পুলিচ থানা আছে, সকলোৱে ব্যৱস্থা ল'লেহেঁতেন। আমি তেখেতৰ লিজেই নাই। তেখেতে ক'লে নহ'ব নহয়। তেখেতে এজন পাৰ্চনে এইটো কথা কৈ থাকিলে হ'ব নেকি? তেখেতে এই অঞ্চলটো ছ'চাইটিৰ কথা কৈছে। এই অঞ্চলটো ছ'চাইটি কাৰো লগত আমাৰ একো আপত্তি নাই। এখেতৰ 14 লোচা মাটিটোৰ লগত আমাৰ আপত্তি আছে। 14 লোচা মাটিটো খালী কৰিবলৈ 2বাৰ নটিচ দিয়া হৈছে, 3বাৰ ইভেন। আদিত্য বিক্ৰম ছাৰে নটিচ দিছিলে, মিউনিচিপালিটিৰ পৰা 2বাৰ দিছে, তেখেতে নামানে অৰ্ডাৰ। চ' নমনাৰ কাৰণে আমি ফ'ৰ্চফুলি আহিবলগীয়া হৈছে। নহ'লে আমি মানৱীয়তাৰ কথাটো আমি আলোচনা কৰি ব্যৱস্থা ল'লোহেঁতেন। কিন্তু তেখেতক 20 চনৰ পৰা আজি 25 চনলৈকে তেখেতে এভিকশ্যনটো হেৰি কৰি দিয়া নাই, আমাক উচ্ছেদটো খালী কৰি দিয়া নাই। আৰু কোনখন লিজ এগ্ৰিমেণ্টৰ কথা কৈ তেখেতে বাধা দিছে আমাক? লিজ এগ্ৰিমেণ্ট নাছিলেই। আজি বৰ্ডৰ আমাৰ সিদ্ধান্ত হৈছে, বৰ্ডে সৰ্বসন্মতিক্ৰমে কৈছে লিজ নাছিলে, আৰু যদিও আছিলে তেখেতৰ কিবা আমি আজি কেঞ্চেল কৰিছোঁ। প্ৰচিডিংহে কৰিছিলে সেইখন। প্ৰচিডিংটো এফেক্ট নহ'লে চহী আছে, কিন্তু প্ৰচিডিংখন আপুনি চাওক। এখন লিজ এগ্ৰিমেণ্ট কৰিব লাগিব, আৰু 63 একৰ্ডিং টু 63 আমাৰ মিউনিচিপেল এক্ট মতে আমি ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাব লাগিব। এইবিলাক নিয়ম ফ'ল'ই হোৱা নাই। গতিকে কেনেকৈ হ'ল এইটো আইনগত কথা তেখেতে যিটো কৈ আছে? আমি জাষ্ট আহিছোঁ তেখেতৰ যিটো ডিছপিউটেড লেণ্ড, আৰু আমি এনেকুৱা নহয় যে তেখেতক ইমিডিয়েট কিবা এটা অৰ্ডাৰ কৰিছোঁ। ইতিমধ্যে তেখেতে 3খন নটিচ ছাৰ্ভ কৰা হৈছে, তাৰপিছতো তেখেতে আজিলৈকে গা লৰা নাই। উল্টাই আমাক মানে এনেকুৱা কৰিবলৈ বিচাৰে। আদিত্য বিক্ৰম যাদৱে এখন নটিচ ছাৰ্ভ কৰিছিলে, মিউনিচিপালিটিয়ে 2016ত এখন কৰিছিলে। তাৰপিছত তেখেতে লিজৰ কাৰণে আবেদন কৰিছে, কিন্তু লিজ মতে তেখেতৰ কোনো এগ্ৰিমেণ্ট কপিয়েই নাই। আৰু যিখন এখেতে দেখাই আছে যে ইয়াত এটা কথা, এখেতক আপোনাৰ কাগজখন মোক দিয়কচোন, তাতে লিখাই আছে এটা কথা চাওক আপুনি, যদিও হোৱা নাছিলে। এইখনত কি লিখা আছে চাওক, এখেতে যিখন কৈ আছে ইয়াত এটা চৰ্ত লিখা আছে যে যেতিয়া দৰকাৰ হয় উক্ত জমিত কোনো ধৰণৰ স্থায়ী অস্থায়ী নিৰ্মাণ কৰিব নোৱাৰিব। এইটো কি বনালে তেখেতে এইটো? আৰু ইয়াত লিখা আছে কি যে ইয়াত লিখা আছে এটা কথা যে এই চৰকাৰ অথবা পৌৰসভাৰ আৱশ্যক হ'লে এই জমি চমজাই দিব লাগিব। তেখেতক আমি 20 চনৰ পৰা নটিচ দি আছোঁ, কিয় চমজাই দিয়া নাই? তেওঁলোকক আজি তেওঁলোকৰ বৰ্ডৰ সিদ্ধান্ত হৈছে, আৰু আজিয়ে নাকচ কৰিছে বুলি অৰ্ডাৰ দিছে। তেওঁক 7 দিনৰ মিনিমাম সময় দিব লাগিছে বুলি কৈছিলে। ইতিমধ্যে উচ্ছেদ চলিছে। আমি দেখিছোঁ যে এইবোৰ দোকান তেওঁলোকৰ ইয়াতে যি আপোনাৰ এইটো ডেম্প নে নাই আপোনাৰ হেৰি ষ্ট'ৰ?